কাইলৈ সোমবাৰ, কাইলৈ আকৌ 4 দিন হৈ পৰিব মিলনৰ সেই দুৰ্দান্ত প্ৰাচীন তলা। তলাটো খোল খোৱাৰ লগে লগে ল'ৰা ছোৱালীবোৰৰ চিঞৰ বাখৰেৰে মাতাল হৈ পৰিব মিলনৰ সেই যাওঁতি যুগীয়া কেম্পাছ। আৰু আদৰ্শ জাতীয় বিদ্যালয়খনৰ পৰা বাঢ়ি আহিব অসংযত কিছুমান প্ৰচিদ্ধ। সময়ৰ লগে লগে মই গৈ প্ৰৱেশ কৰিম মোৰ বন্ধুবৰ্গৰ সৈতে মিলনৰ কেম্পাছত। তেনেকৈ সময়বোৰ গৈ থাকিব। এটা সময়ত 9:15 হ'ব। মোৰ ফাৰ্ষ্ট বেগৰ ঘড়ীটো ৰৈ পৰিব ছেমছাং 512 বেমাৰ এণ্ড্ৰইড মোবাইলৰ দৰে। আৰু মনত প্ৰতিদিনৰ দৰে একেটাই প্ৰশ্ন, আজি তাই নাহে নেকি? আৰু ঠিক সেই সময়তে তুমি চাউথ কিৰিত শ্ৰুতি হাছানৰ দৰে এল্ট্ৰ 800 VX চাইকেলখনৰ পৰা নামি তোমাৰ নিদাৰৱান নেল পলিচ লগা ভৰি দেখোঁ স্কুলৰ কেম্পাছৰ ভিতৰত। আৰু তোমাৰ জিম ৰিয়াৰ পাৰফিউমৰ গোন্ধ প্ৰাণ পাই জীপাল হৈ উঠিব মিলনৰ অফিচ ৰুম, কমন ৰুম, লাইব্ৰেৰী অথবা এইচএ ক্লাছৰুম। কেম্পাছৰ ভিতৰত কৃষ্ণচূড়া জোপায়ো অধীৰ আগ্ৰহেৰে চাই ৰ'ব তুমি অহা। আৰু মই ফিলিয়নৰ দৰে মোৰ পাৰি পহৰীবোৰক লগত লৈ ৰৈ থাকিম তুমি প্ৰৱেশ কৰা দৰজাখন। পাৰ হৈ যোৱা বাটত তুমি উভতি নাচালেও তোমাকে শুনাই কম, এই ছোৱালী এবাৰ ভাল পাই চাবানে। তেনেকৈ হাঁহি ধেমালিৰে সময়বোৰ গৈ থাকিব। এটা সময়ত 3:15 হ'ব। আৰু ফাঁহিৰ বয়সী শব্দ বিদ্যুতাই বজাই দিয়ে সেই বেলটিৰ শব্দ। লগে লগে স্কুল ছুটি। গধূলি ঘৰলৈ আহি তোমাৰে কথা ভাবিম চিকাৰত নোহোৱা। যদি মই জানো তুমি মোৰ মুখৰ পৰা চিগাৰেটটো দলিয়াই ক'বলৈ নাহা স্মকিং এণ্ড ড্ৰিংকিং ইনজুৰিয়াছ টু হেল্থ। বাৰু বাদ দিয়া, কাইলৈ আকৌ স্কুললৈ আহিবা। কালি আকৌ তোমাক চাম, তোমাক জোকাম আৰু পঢ়া টেবুলৰ ওচৰত বহি কিছুমান ফাল্টু কবিতা